নমস্কাৰ প্ৰিয় বন্ধুসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ প্ৰিয় বন্ধুসকল, আজিৰ 1 নম্বৰ সাঁতোৰটো হ'ল হিৰলা সৰলি পাত, তাত নাখায় বাট, সূৰজমুখে যাব লাগে 6 মাহৰ বাট। ইয়াৰ উত্তৰটো কি হ'ব কওকচোন? সময় মাত্ৰ 3 ছেকেণ্ড। ইয়াৰ উত্তৰটো হ'ল তামোল গছ আৰু নাৰিকল গছ। প্ৰিয় বন্ধুসকল, আজিৰ 2 নম্বৰ সাঁতোৰটো হ'ল আগ তিতা গুৰি মৌ কি কৰিছা বাবলি বৌ। ইয়াৰ উত্তৰটো হ'ল কুঁহিয়াৰ। প্ৰিয় বন্ধুসকল, 3 নম্বৰ সাঁতোৰটো হ'ল অকণমান পানীত বগলীটো চৰে, পানীখিনি শুকাই গ'লে বগলীটো মৰে। ইয়াৰ উত্তৰটো হ'ল চাকি। প্ৰিয় বন্ধুসকল, 4 নম্বৰ সাঁতোৰটো হ'ল আলিয়ে আলিয়ে যায় মূৰ দাঙি চাই। ইয়াৰ উত্তৰটো হ'ল বেজী। প্ৰিয় বন্ধুসকল, 5 নম্বৰ সাঁতোৰটো হ'ল আহোঁতে খুলিহে তৃপ্তি পায়, যাওঁতে মাৰি বাৰে বাৰে চাই। ইয়াৰ উত্তৰটো হ'ল তলা চাবি। প্ৰিয় বন্ধুসকল, 6 নম্বৰ সাঁতোৰটো হ'ল ইফালেও ডাব সিফালেও ডাব, মাজতে থাকে কাঠলা সাপ। ইয়াৰ উত্তৰটো হ'ল মাকো।